এতিয়া কহুৱা ফুলাৰ বতৰ। শেৱালিৰ সুকোমল পাহিয়ে চৌদিশ আমোলমোলাই তুলিছে। দুবৰি দলিচাত নিয়ৰৰ মুকুতা জিলিকিছে। বতাহত ভাহি আহিছে শেৱালিৰ সুকোমল পাহিৰ চিনাকি সুবাস। এয়া যে আহিনৰ ৰাগি লগা বতাহ। কবি চন্দ্ৰকুমাৰ আগৰৱালাই মাধুৰী নামৰ কবিতাটিত কৈছে, ফুটুনে নুফুটুকৈ কোমলীয়া কলিটি, ওঠত লাজেৰে ৰৈ মিচিকিয়া হাঁহিটি। অৰ্থাৎ অসম্পূৰ্ণতাত সম্পূৰ্ণ হ'বলৈ কিছু ক্ষণ থকাৰ অৱস্থাত বস্তুৰ সৌন্দৰ্য অধিক। এই ধৰক আধা ফুটা মাত, আধা ফুলা কলি ইত্যাদি ইত্যাদি। অসমীয়া এই মাহটোৰ গুৰুত্বও ঠিক তেনেকুৱাই। মাহৰ হিচাপত আহিন অসমীয়াৰ ষষ্ঠ মাহ। শাওণৰ পথাৰৰ সেউজীয়াবোৰ পৰিপূৰ্ণতাৰ দিশে খেতিয়কৰ চকুত সপোনে সজাল ধৰিছে। সেউজীয়াৰ পৰা অধিক সেউজীয়া হৈ সোণালী হ'বলৈ আৰম্ভ কৰা ধানবোৰে আকৌ এবাৰ সোঁৱৰাই যায় আহিনৰ গুৰুত্ব। দুবৰিৰ দলিচাত কোনে থলেহি মণি মুকুতা, ৰ'দ পৰি জিলিকা জিকিমিকি। আকাশৰ বুকুত শুকুলা মেঘৰ আহজাহ চলে। টুকুৰা টুকুৰ ডাৱৰবোৰক কেতিয়াবা দূৰ দেশৰ পৰী, খটখটকৈ নামি অহা পক্ষীৰাজ ঘোঁৰা বা কেতিয়াবা বিচিত্ৰ আকৃতিৰ চিত্ৰৰ দৰে লাগে। শাৰদীয় খিৰিকী মুখত আলসুৱা মেঘৰ অগাডেৱাত চিন্তাৰ আঁত হেৰায়। তল সৰা শেৱালিৰ কোমল পাহি, বতাহত বোলাই হাত লাহি আঙুলিৰ, কণমানি দুহাতত পৰে উপচি। তল সৰা শেৱালিৰ কোমল পাহি। এই পৰু ধানৰ পাতৰ আগত নিয়ৰৰ টোপাল। এই পৰু ধানৰ পাতৰ আগত নিয়ৰৰ টোপাল। ৰ'দ পৰি জিলিকাই আহিনৰ চোতাল। আহিন আহে স্ৰষ্টাৰ চামলিপা ৰূপৰ মাধুৰ্য লৈ। আহিন মানে শেৱালি, নিয়ৰ আৰু কুঁৱলী। আহিন মানে আলসুৱা মেঘৰ অগাডেৱা, নৈ পাৰত কপা কোমল কহুৱাৰ অশান্ত নাচোন। কোনেও উপেক্ষা কৰিব নোৱাৰে আহিনৰ গুৰুত্ব। আহিন অনন্য, সঁচাই আহিন অনন্য। দুবৰিৰ দলিচাত কোনে থলেহি মণি মুকুতা, ৰ'দ পৰি জিলিকা জিকিমিকি।